যে যিটো গান পকেটত ধুই দিয়া হ'ল ৱাশ্বিং মেচিনত সেই গানটো বা কেনেকুৱা আছিল লিৰিক্সখিনি সেইটোৱে মানুহে এতিয়া আচলতে যথেষ্ট মানে সেইটো নাজানো কিন্তু আমিতো ভাবোঁ যে এই যিটো মায়াবিনী আমি যিটো পালোঁ সেইটোৱে উৎকৃষ্ট এটা সৃষ্টি গানৰ ভগৱানৰেও হয়তো কিবা পৰিকল্পনা আছিলে মেবি নাজানো কিন্তু আমাৰ এইটো মই কৈ দিওঁ এইটো কোৱা নাই চাগে কৈছোঁ মই নাজানো মই পাহৰি গৈছোঁ এইকেইদিন কথাবোৰ মনত নাই বম্বেত যেতিয়া সি মোক গানটো খুজিছিলে মই ক'লোঁ গানটো নাই মোৰ হাতত আৰু সেইদিনাখন অকণমান আমাৰ মাজত তৰ্কাতৰ্কি হ'ল মোক ক'লে যে পেইণ্টিং এখন আঁকা বা চিনেমা এখন বনোৱাৰ পিছত আকৌ ৰিডু কৰাটো বহুত টান কাম গান লিখাটো তেনেকুৱা আমাৰ মাজত খুটখাট অলপ লাগিলেও তাৰপিছতে কিন্তু নেক্সট ডে সি গানটো লিখিবলৈ প্ৰথম মোক ৰাতি দিনতে সুধিছে আমি ষ্টুডিঅ' যোৱাৰ আগতে বম্বেত তোমাৰ কি মনত আছে লাইন মই গানটো এটাই মনত আছে মই সঁচা কথা কৈছোঁ মানুহৰ আগত মানুহে হয়তো মোক বেয়া পাব ৰাতি 3টা বজাত 3:30 বজাত বহুত দ্ৰব্য পৰে আমাৰ ভিতৰত সেই সময়ত তেতিয়া আমি অলপ জলক টপক দেখোঁ তাৰমানে তেতিয়া কথাটো হ'ল যে লাইনটো মোৰ এটাই মনত আছিল যে এটা মোৰ কাৰণে এবষ্ট্ৰেক্ট পাইছিলোঁ যে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এটা গুৰুত্বপূৰ্ণ লাইন সেইটো মনত আছিল আৰু তাৰ মনত আছিল মায়াবিনী ৰাতিৰ বুকুত সেই লাইনটো তাৰ মনত আছিল আমাৰ মাজত সেই দুটাই লাইন আছিলে যিটো আমাৰ মায়াবিনী অৰিজিনেল লিখিছিলে বাকী গোটেইখিনি কংকাল তাৰমানে তাত মাংস বা চাল তাল একো নাছিলে আৰু কিন্তু সি লিখিলেগৈ গৈ সি 3 ঘণ্টামান বহি পেলাই এই গানটো লিখি সেইদিনাখনেই দুটা লাইনেই গীতটোৰ আধাৰ আছিলে সেইখিনিয়ে মনত আছিলে তাৰপৰা সি কেনেকৈ গাঁঠিলে সেইটো জুবিন গাৰ্গ একচুৱেলি আকৌ সেই দুটা লাইনক কেনেকৈ বাকী লাইনবোৰৰ লগত সংযোজন কৰি কেনেকৈ ৰাইম কৰি কেনেকৈ সুৰত বিটত পেলাই টেম্পত পেলাই কেনেকৈ হেৰি কৰে আৰু জুবিনৰ লিখাবোৰ আপোনালোকে যদি এতিয়া ভাবে লিৰিক্সবোৰ কথাবোৰ যেতিয়া শুনি থাকে নহয় মই ভাবোঁ এজন ক্লাছ 5, 6, 7, 8 মানত পঢ়া ল'ৰা ছোৱালীয়েও বুজি পাব মানে তাৰ কথাবোৰ ইমান সহজ আছিল লিৰিক্সবোৰ আৰু কমন মানুহে বুজি পায় সেইটো এটা সাংঘাতিক আমি দেখিছিলোঁ আৰু মই সেইটো কাৰণে তাৰ লগত পিছলৈ সি গান চান নিলিখা হৈছিল আৰু গান কম্পজিশ্যনো সি খুব কম কৰিছিল এৰা এৰিটো লাষ্ট সি কম্পজিশ্যন কৰিছিল লিখিছিলে আমাৰ দিগন্ত ভাৰতীয়ে তো আমি মানে তাক সদায় কৈছিলোঁ যে তুমি কেলেই বেলেগক কম্পজিশ্যন কৰিব থাকে তেতিয়া সি কয় যে নহয় এতিয়া মোৰ বয়স নাই এইটো হেৰি কৰি থাকিবলৈ মই বিলাই দিব লাগে বস্তুবোৰ আৰু হয়তো তেনেকৈয়ে চাগে মানে সি মানুহবোৰক তেনেকৈ এটা কি বুলি ক'ম একগোট কৰি ৰাখিছিল মিউজিক ফ্ৰেটাৰ্নিটিৰ চ' সেয়া তেনেকুৱাতো বাকী পৰিঘটনাটো বহুত আছে এতিয়া আৰু সেইবোৰ ক'ব গ'লে 4-5 দিন 6 দিন কম হৈ যাব বহুত সময় গ'ল বহুত তাৰ ল'ৰা ধেমালি আছিল সৃষ্টি কৰোঁতেও বহুত কথা আছিল দীনবন্ধুৱে হওক আজি আৰু এটা কথা কৈ থওঁ দীনবন্ধুখন কৰোঁতে সি মোৰ মুনীন বৰুৱাই ৰিমুনাৰেশ্যনৰ কথা কৈছিলে তাক যে তুমি কিমান কি ল'বা ৰিমুনাৰেশ্যন সি কিন্তু সেইদিনাখন কৈছিলে যে এইটো প্ৰথম শ্ৰদ্ধা ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ কাৰণে প্লাছ সি কৈছিলে যে মোক এনেকৈ এটা চৰিত্ৰ কোনোবাই ভাবিব বুলি মই ভবা নাই কেতিয়াও আপুনি মোক এনেকুৱা এটা চৰিত্ৰ হেৰি কৰিছে আৰু এইখন চিনেমা মই নিজৰ চিনেমা বুলি মোক একো পইচা দিব নালাগে চ' সি মাননি একো লোৱা নাছিল 2টা গান কৰিছিল আৰু 2টা গানেই ক্লাছিক দীনবন্ধুৰ চ' সি তেনেকুৱা ব্যক্তিত্ব এটা কি বুলি ক'ম সেয়া আৰু ব্লেছ ছান অফ গড এতিয়া সি নাই গায়িকভাৱে আৰু থাকি যাব আমাৰ এই বঁটা দি আছে সি ইয়াতে চাই আছে আমাক এইটো ফৰ চিয়'ৰ